মাৰ্ঘেৰিটাত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি কৰুণ মৃত্যু খাবতিলে হালোৱা গৰুৱে মাৰ্ঘেৰিটাত বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ পৰিণতি পথাৰত চৰি থকা অৱস্থাতেই বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু খাবতিলে এটা হালোৱা গৰুৱে এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে মাৰ্ঘেৰিটাৰ দিহিং পথাৰ বস্তিত সংঘটিত হৈছে এই কৰুণ ঘটনা সদায় দৰে কৃষক উমেশ জালে নিজৰ হালোৱা গৰু হাল পথাৰলৈ মেলি দিছিল কিন্তু তেওঁ জনা নাছিল যে তাত মৃত্যুৱে খাপ পিটি আছিল হঠাৎ বিদ্যুৎ বিভাগৰ এটা তাৰৰ সংস্পৰ্শত আহে গৰুটো বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে নিৰীহ গৰুটো হালোৱা গৰুটোৱে হেৰুৱাই এতিয়া মূৰে কপালে হাত দিছে দৰিদ্ৰ কৃষক উমেশ জালে তেওঁৰ জীৱিকাৰ একমাত্ৰ সম্বলটো হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে কৃষকজন উমেশ জালৰ অভিযোগ যে বিদ্যুৎ বিভাগৰ দীৰ্ঘদিনীয়া গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হ'ল আশ্চৰ্যকৰ কথাটো হ'ল দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতহে সাৰ পালে টোপনি গৈ থকা বিদ্যুৎ বিভাগে বৰ্তমান বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ মেৰামতিৰ কামত নামি পৰিছে কিন্তু প্ৰশ্ন হয় এটা জীৱন যোৱাৰ পিছতহে কিয় সাৰ পায় বিদ্যুৎ বিভাগে কৃষকজনক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী তুলিছে স্থানীয় ৰাইজে চৰকাৰে কৃষকৰ উন্নয়নৰ কথা কৈ যদিও এনেদৰে বিভাগীয় অৱহেলাৰ বাবে কৃষকে সৰ্বস্ব হেৰুৱাবলগীয়া হোৱা ঘটনাই চৰকাৰী বিভাগৰ ফোপোলা স্বৰূপটোকে উদঙাই দিছে এতিয়া চাবলগীয়া হ'ব দুৰ্ভগীয়া কৃষক উমেশ জালে উচিত ন্যায় পায় নে নাই মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট অসম নিউজ লাইভ ঘটনাটো আচলতে মানে কি হ'ল যোৱাকালি আমাৰ যিটো হাল বোৱা গৰু আছিলে আপোনাৰ আমি সন্ধিয়ামানলৈকে বিচাৰিলোঁ কিন্তু সন্ধিয়া মানে বিচৰাৰ পিছত গৰুটো নোপোৱাত আজি ৰাতিপুৱা দেউতা কি হৈ গ'ল গৰুটো বিচাৰি আহিলে দেখিছে আমাৰ এই ইলেক্ট্ৰিক প'ষ্টতে গৰুটো পৰি আছে তো দেউতা চাই মেলি আকৌ ঘৰলৈ গৈ আমাক জনাইছে যে নহ'লে গৰুটো ইলেক্ট্ৰিক চকত মৰিছে তাৰপিছত আমি যেতিয়া আহি দেখিছোঁ সঁচাকৈ গৰুটো খুটাৰ লগতে পৰি আছে আৰু দেখিছোঁ যে খুটাৰ তলৰ পৰা মানে কি হৈছে ধোঁৱা ওলাই আছে আৰু চাউণ্ড এটাও হৈ আছিলে গৰু পেটৰ পৰা তাৰপিছত লগে লগে কি হৈ গ'ল আমি ACB-লৈ ফোন কৰি তেওঁলোকক জনালোঁ যে খুটাটো গৰুত শ্বৰ্ট হয় গৰুটো আমাৰ মৰি থাকিলে গতিকে আপোনালোকে ইমিডিয়েট কাৰেণ্টটো কাটি দিব লাগে তেওঁলোকে খুব তাৎক্ষণিকভাৱে কাৰেণ্টটো কাটিলে আৰু কিছু সময়ৰ পিছতে আমি কি কৰিলোঁ কাৰেণ্টৰ পৰা যি লাগি আছিলোঁ গৰুটো আমি আঁতৰাই আনিলোঁ অনাৰ পিছত মানে তেওঁলোকক মই পুনৰ ফোন কৰিলোঁ যে আমি গৰুটো আঁতৰাই লৈ আহিলোঁ তো তেওঁলোকে আমাক কৈছে যে আমি মানুহ পঠিয়াইছোঁ আৰু তেওঁলোকে আহি মানে যিটো বেয়া হৈ আছে ইলেক্ট্ৰিক সেইটো তেওঁলোকে ঠিক কৰাৰ কথা কিন্তু এতিয়া প্ৰায় 2 ঘণ্টা ওচৰা-ওচৰি হ'ল তেওঁলোকে আহি পোৱাগৈ নাই তো এইখিনিতে মই ক'ব বিচাৰিম যে আমাৰ যিটো মাৰ্ঘেৰিটা APDCL আছে তেওঁলোকে ঠিকমতে কাম নাই কৰা তেওঁলোকৰ গাফিলতিৰ কাৰণে আজি আমাৰ হাল বোৱা গৰু এটা মৰিবলগীয়া হৈছে গতিকে মই তেওঁলোকক এটাই কথা ক'ম যে আপোনালোকৰ যি দায়িত্ব আছে কৰ্তব্য আছে ঠিকমতে আপোনালোকে নিৰ্বাহন কৰক অন্যথা আমি আমাৰ ৰাইজক লৈ মেলিতো ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য যে এইটো চৰণীয়া পথাৰ হৈ আছে ইয়াত গৰু ছাগলী গাহৰি হওক মানুহ সৰু সৰু কণ ল'ৰা ছোৱালী অহা যোৱা কৰি আছে তেওঁলোকে যদি এই ক্ষেত্ৰত গাফিলতিয়ে কৰি থাকে তেতিয়াহ'লে পৰৱৰ্তী সময়ত নিশ্চিতৰূপে আৰু এনেকুৱা দুৰ্ঘটনা ঘটাটো স্বাভাৱিক হৈ পৰিব গতিকে তেওঁলোকে খুব সষ্টমভাৱে তেওঁলোকৰ কাৰ্যবিলাক সম্পাদন কৰক তেওঁলোকে নিজৰ দায়িত্ব কাৰণ এতিয়া মই ক'বই লাগিব তেওঁলোকে ইতিমধ্যে গম পোৱাৰ 2 ঘণ্টাৰ পিছতো তেওঁলোকে এই বস্তুটো ঠিক কৰিবলৈ অহা নাই তাৰমানে ইয়াতে বুজা গৈছে যে তেওঁলোকৰ নিজৰ কৰ্মবিলাক ভালদৰে কৰা নাই আৰু তেওঁলোকৰ কৰ্ম ভালকৈ নকৰাৰ ফলত কি হৈছে সাধাৰণ গৰুৱে হওক জীৱ জন্তুকে ধৰি অন্যান্য ঘটনাবিলাক সংঘটিত হৈ আছে তো তেওঁলোকৰ গাফিলতিত আমাৰ যে জীৱ জন্তু নষ্ট হোৱাটো আমি কোনোদিনা নিবিচাৰোঁ তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য ভালদৰে পালন কৰাটো আমি দাবী